নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আছামিজ ডেইলি টিপছ নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ, য'ত আমি এষ্ট্ৰলজি সম্বন্ধীয় বিভিন্ন বিষয়ে আলোচনা কৰোঁ। আহক আজি জানি লওঁ আজিৰ দিনটোত শনিৰ যিহেতু মহাসংযোগ হ'ব, কোনকেইটা ৰাশিৰ ভাগ্য উজ্বলিব আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম ভাগ্যৰে ৰাশিটো হৈছে সিংহ আৰু বৃষ ৰাশি। 2 নৱেম্বৰ জ্যোতিষাস্ত্ৰ অনুসৰি শনিৰ মহাসংযোগ। এইবোৰ ৰাশিৰ সেইকাৰণে বহুত শুভ হ'ব। আপোনালোকৰ ধন লাভৰ যোগ আছে তথা বিভিন্ন কষ্টৰ পৰা মুক্তি পাব আৰু জীৱনত সুখৰ আগমন হ'ব। দ্বিতীয় ভাগ্যৰে ৰাশিটো হৈছে তুলা আৰু কন্যা ৰাশি। এওঁলোকৰ জীৱনতো উন্নতি হ'ব, লগতে পৰিয়ালত সুখ শান্তি তথা সৌভাগ্য বৃদ্ধি হ'ব আৰু আৰ্থিক অৱস্থা উন্নত হ'ব আৰু এওঁলোকৰ বিভিন্ন ৰৈ থকা কাম সফলভাৱে ৰূপায়ণ হ'ব। তৃতীয় ভাগ্যৰে ৰাশিটো হৈছে মেঘ আৰু মকৰ ৰাশি। শনিদেৱৰ বিশেষ কৃপাত এই ৰাশিবোৰৰ ভাগ্য আচৰিত ধৰণে উজ্জ্বল হ'ব, লগতে বিভিন্ন দিশত সফলতা লাভৰ যোগ আছে। ধৰা আৰ্থিক অৱস্থা আৰু পাৰিবাৰিক অৱস্থাৰ উন্নতি হ'ব, প্ৰেমিক প্ৰেমিকাৰ লগত সম্পৰ্ক মধুৰ হ'ব, ধৰা এওঁলোকে সফলতা তথা সুখ আনন্দ লাভ কৰিব। বন্ধু বান্ধৱীসকল, এই ৰাশিকেইটাৰ মাজত আপোনালোকৰ ৰাশিও আছে নেকি তলত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় এনেধৰণৰ এষ্ট্ৰলজি বিষয়ক ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।